বাইদেৱে কোৱাৰ নিচিনাকৈ মোৰ পৰা পতংগীয়া কলিতা বাইদেৱে কোৱাৰ নিচিনাকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইজ লাইক মাই দ্য হোম কামিং, সোলফুল হোম কামিং। মই ইয়াৰ ষ্টুডেণ্ট আছিলোঁ। ইনফেক্ট ডিব্ৰুগড় মোৰ জন্মস্থান, হোম টাউন, আৰু মোৰ আত্মাৰ ভিতৰত ডিব্ৰুগড় টাউন সোমাই আছে। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমি যে 2টা বছৰ কটাইছিলোঁ, সেই 2টা বছৰে আমাক বহুত সমৃদ্ধ কৰিছিলে। আজি মই এনেকৈ মোক ইয়াত আহি এনেকৈ মই উপস্থিত হ'ব পৰাটো মোৰ কাৰণে খুব সৌভাগ্য বুলি মই ভাবোঁ। এতিয়া মই অৰূপা বাইদেৱে খুব সুন্দৰভাৱে গোটেইখিনি অসমীয়া উপন্যাসৰ স্থিতি বা বৰ্তমান আমি কেনেকৈ উপন্যাসক চাওঁ সেইটো বিষয়ে ক'লে। তাৰে মই কেইটামান জাষ্ট মই মানে বাইদেৱে উল্লেখ নকৰা মই কেইটামান কথা ক'ব খুজিছোঁ। প্ৰথম উপন্যাস অসমীয়া ভাষাত প্ৰকাশ পাইছিলে 1892 চনত। সেই হিচাপে আমাৰ 100 বছৰতকৈ 122-23 বছৰমান হ'ল। এইটো এটা বৰ্ণাঢ্য যাত্ৰা অসমীয়া উপন্যাসৰ মাজতে। মই ইমান বেছি অসমীয়া উপন্যাস এতিয়া বাইদেউ প্ৰকাশ হৈছে। মাজতে মোক কোনোবাই এখন 21 শতিকাৰ অসমীয়া উপন্যাস এখন কিতাপ মোক চাবলৈ ক'লে। যেতিয়া মোক ইয়ালৈ মাতিছিল, মই কিতাপখন দেখি আচৰিত হৈ গ'লোঁ। ইটছ মোৰ দেন এ ডিক্সনেৰী, বিগাৰ দেন এ ডিক্সনেৰী। ইমান তাতে প্ৰত্যেকখন 21 শতিকাৰ উপন্যাসৰ যিখন তালিকা, সেই তালিকাখনে ডিক্সনেৰীতকৈ ডাঙৰ এখন কিতাপৰ ৰূপ লৈছে। তাৰমানে আমাৰ অসমীয়া উপন্যাস বহুত লিখকে লিখিছে, প্ৰকাশ হৈছে। তাৰ মাজত আমি যদি আজি উল্লেখ কৰিব বিচাৰোঁ, মই ভাবোঁ যেতিয়া ৰজনীকান্ত বৰদলৈয়ে যেতিয়া মনোমতী লিখিছিল বা তেওঁ 9খন উপন্যাস লিখিছিলে, তাৰে বেছিভাগেই বুৰঞ্জীমূলক আখ্যানৰ ওপৰত নিৰ্ভৰ কৰা। তেওঁৰ মিৰিজীয়ৰীখন এতিয়াও, তাৰ যিটো আবেদন, মিৰিজীয়ৰী আবেদন এতিয়াও আছে। সেইকাৰণে আমি ক্লাছিক ধ্ৰুপদী সাহিত্য বুলি আমি কনচিডাৰ কৰোঁ। তাৰ পাছতে যেতিয়া ৰজনীকান্ত বৰদলৈ ডাঙৰীয়া প্ৰথম মানে পদ্মনাথ গোহাঁই বৰুৱা, লক্ষীনাথ বেজবৰুৱা, দেন ৰজনীকান্ত বৰদলৈ যেতিয়া আহিলে, তাৰ পিছৰ ভাগত দ্বিতীয় মহাসমৰে যিটো যুদ্ধই আমাক এটা গোটেই পৃথিৱীতে দ্বিতীয় মহাযুদ্ধই আমাৰ যিটো প্ৰভাৱ পেলাইছে, গোটেই অৰ্থনৈতিক অৱস্থা আমাৰ সলনি হৈ গৈছিল, গোটেই পৃথিৱীৰ মানুহৰ তাৰ দুৰ্দশা হৈছিল। সেই সময়তে মই ভাবোঁ বিৰিঞ্চি বৰুৱাদেৱৰ লিখা জীৱনৰ বাটত এখন আমাৰ উপন্যাস সাহিত্যৰ এটা মাইল ষ্ট'ন। জীৱনৰ বাটৰ পাছতে তেখেতে যি টি গাৰ্ডেনৰ মানুহৰ ওপৰত, চাহ মজদুৰসকলৰ জীৱনৰ ওপৰত লিখিলে সেউজী পাতৰ কাহিনী, সেই 2খনে খুব উল্লেখযোগ্য উপন্যাস বুলি মই ভাবোঁ। তাৰ বাহিৰে আমি যেতিয়া আৰু অলপ আগুৱাই আহোঁ, আমাৰ স্বাধীনতাৰ পিছত অৰূপা বাইদেউহঁতে যেতিয়া লিখিছিল, তাতে আমাৰ ধ্ৰুৱজ্যোতি বৰা দাদাও আছিলে। গোটেইখিনিত এই সকলোবিলাকৰ ভিতৰত মই ভাবোঁ অসমীয়া গদ্য সাহিত্যৰ আটাইতকৈ ছাকচেছফুল বা আমি চব তেখেতৰ নিৰ্মেদ সাহিত্য কৰি ভাল পাওঁ তেখেত হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইদেৱৰ যিকেইখন উপন্যাস, আটাইকেইখন উপন্যাস আমাক হৃদয় চুই যায়। তেখেতৰ পিতা পুত্ৰ যেতিয়া পঢ়োঁ, তেতিয়া সেই তেখেতৰ যি গ্ৰাম্য জীৱনত এটা তেওঁৰ ল'ৰালি পাৰ কৰিছিল। তেওঁৰ পিতা সেই সময়ৰ তেওঁৰ পিতৃৰ লগত এটা উঠি অহা নতুন জেনেৰেশ্যনৰ মাজত যিটো এটা সংঘাত হৈছিল বা তেখেতে কেনেকৈ আগবাঢ়ি গৈছিল, তেওঁ পিতা পুত্ৰ আমি পাওঁ। তেওঁৰ আৰু এখন খুব আমাৰ কাৰণে খুব আবেদনমূলক উপন্যাস হ'ল হালধীয়া চৰাই বাওধান খায়, যিখনৰ ওপৰত বেছ কৰি জানু বৰুৱাদেৱে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা পাইছিল। সেইখন এখন অদ্ভুত, মানে কিতাপখন খুব অদ্ভুত আৰু চলচ্চিত্ৰখনো মই আজি ক'বলৈ যে ওৱান অফ দ্য বেষ্ট আছামিজ ফিল্মছ আমি এতিয়ালৈকে অসমত নিৰ্মাণ হোৱা চলচ্চিত্ৰ। তাৰ যিটো গতিময়তা, আজি আই থিংক 40 বছৰ, 81-82 নহয় জানো ন? হালধীয়া চৰাই বাওধান খায় 86, অলমষ্ট 40 বছৰ দেখোঁ। তাৰ যিটো গতিময়তা এতিয়া আমাক এতিয়া অবাক কৰে। তাৰপিছত যেতিয়া আমি মামণি ৰয়চম গোস্বামী বাইদেউৰ জীৱনলৈ আহোঁ, তেওঁৰ প্ৰত্যেকখন উপন্যাসেই এটা নতুন দিশ, সমাজৰ এটা নতুন দিশ আমাক দেখুৱাই যায়। তেখেতৰ মামৰে ধৰা তৰোৱাল এখন খুব উল্লেখযোগ্য উপন্যাস। আৰু বাইদেৱে যি ক'লে
যে দঁতাল খাটি ৰুৱে খোৱা হাওদা মোৰ মতে মোৰ ভাল লগা ব্যক্তিগতভাৱে ভাল লগা ওৱান অফ দ্য বেষ্ট উপন্যাস। সেইখনত অকল নাৰীসকলৰ যে গোসাঁনী মানে এটা সত্ৰৰ ভিতৰত থকা যিসকল গোসাঁনী তেওঁলোক সধবা বা বিধৱা তেওঁলোকৰ যিটো জীৱন সেই জীৱনটোৰ বাহিৰেও তাত সেই সময়ত অসমক গ্ৰাস কৰা যি নিচা কানিয়ে গোটেই সমাজ ব্যৱস্থাক ধ্বংস কৰি দিছিল, অসমীয়া জাতিক কানিয়া জাতি কৰি দিছিল। সেই সময়টোৰ কথা মামণি বাইদেৱে ইমান সুন্দৰভাৱে প্ৰকাশ কৰিছে। সেই সময়ত যেতিয়া মই কিতাপখন দুবাৰ তিনিবাৰ পঢ়াৰ পিছতো মোক সেই মহিলাসকলৰ জীৱনৰ মানে যিটো দুখ কষ্ট তেওঁলোকে প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ কেনেকৈ জীৱনত আগবাঢ়ি গৈছে সেইটোৰ বাহিৰেও মোৰ সেই কানিয়ে অপিয়মে যি আমাৰ অসমীয়া সমাজত আমাৰ এফালৰ পৰা ৰাজহাঁহ ভাঙি দিছে, যি সময়ত আহোম সাম্ৰাজ্যৰ ইমান যুঁজাৰু এটা জাতিক ব্ৰিটিছে এনেকুৱা কানিয়া ভঙোৱা কৰি পেলাইছিল। সেই পৰিস্থিতিটোৰ কথা ইমান সমাজ ব্যৱস্থাৰ কথা ইমান সুন্দৰভাৱে মামণি বাইদেৱে উল্লেখ কৰিছে। সেইটো মই আন তেনেকুৱা সমাজ ব্যৱস্থাৰ ওপৰত তেনেকৈ চিত্ৰিত কৰা মই উপন্যাস খুব এটা বেছি